আমাৰ হকপাৰা ডুমনি ডাঙৰীয়াক অফিচি দিছিল অন্তৰ্গত যিমানখিনি আগৰ আমাৰ অনাবৰৰ লগত জড়িত হৈ থকা GSPৰ লোক আছিল তেওঁলোকক আমি আমন্ত্ৰণ জনাইছিলোঁ এটা সম্বৰ্ধনা অনুষ্ঠান পাতিছিল তাতে সম্বৰ্ধনা অনুষ্ঠানৰ লগতে আমাৰ মত বিনিময় আছে আৰু সেই মত বিনিময় মতে আমাৰ আগন্তুক আমি কেনেকৈ পুলিচি ল'ম তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদ মতে তেওঁলোকে কেনেকৈ আমাক আগবঢ়াই লৈ যায় যেনেকৈ আগন্তুক তেওঁলোকে আমাক আগবঢ়াই লৈ গৈছিল তেওঁলোকে আমি সন্মান জনাইছোঁ আৰু সেই অনুযায়ী যে আমি তেওঁলোকৰ দিহা পৰামৰ্শ বিচাৰিছিলোঁ তেওঁলোকে নিশ্চিতভাৱে আমাক দিহা পৰামৰ্শ দিছে যে আগন্তুক কেনেকৈ চলিব লাগিব তাৰ বিষয়ে বহুতখিনি কথা ক'লে ভাল বেয়া কথা ক'লে তাৰ লগতে তেওঁলোকে উত্থাপন কৰিছে জাতি মাটি ভিত্তিৰ কথাটো এইবুলি যিবিলাক মানুহৰ নানানটা ফালে এইপিনে এইপিনে ঢাল খোৱা ব্যক্তিবিলাকৰ কাৰণে তেওঁলোকক সতৰ্কবাণী কৰি দিছে নিজৰ জেগাত থাকক নিজৰ থাকি নিজৰ ভূমিৰ লগত নিজৰ ঘৰখন ঠিক কৰক আগতে নিজৰ ঘৰখন ঠিক কৰাৰ কাৰণে তেওঁলোকে আহ্বান জনাইছে ৰাইজক আহ্বান জনাইছে আমাৰ যিসকল আগন্তুক আমাৰ অনাবৰৰ লগত জড়িত থকা GSPৰ গণ্যমান্য ব্যক্তিসকল বয়সৰ ব্যক্তিসকল পিতৃপক্ষে ৰাইজে এই কথাখিনি তেওঁলোকে আমাক আহ্বান জনাইছে তাৰ লগতে আমি কৈছোঁ যে আমি এই দিহা সমষ্টি কেনেকৈ বজাই ৰাখিব পাৰোঁ কি হিচাপে আগবাঢ়ি নিব পাৰোঁ তাৰ কাৰণে সকলোকে আমি আমন্ত্ৰণ কৰি আনিছোঁ আনি আৰু লগতে আমি একেলগে লাগি আজি আমি মিলাই জুলি এসাঁজ খাম খাই লৈ সকলোৱে যে আমি নিজৰ ঘৰা ঘূৰি যাব আৰু লগতে যিসকল মহিলা আইমাতৃসকলে আহিছে তেওঁলোকৰ পাৰণে পৰা বেদনা বহুত আছে সেই বেদনাবিলাক এনেকুৱা বেদনা আহিছে যেনে বহুতখিনি তেওঁলোকে কৰিলে যেনে আমাক কৈছে যে আমি লাখপতি মহিলা ইমান খৰচ কৰিলোঁ 800 টকাকৈ খৰচ কৰিলোঁ 900 টকাকৈ খৰচ কৰিলোঁ কিন্তু আমি একো নাপালোঁ ঠিক তেনেকৈ আমাক কিছুমান এনেকুৱা অৰুণোদয় কাগজ দিলে এই অৰুণোদয় নকলি অৰুণোদয় কাগজ দি আমাক বহুতে বিভ্ৰান্তি কৰিছে তাৰ কাৰণে আমাৰ কিছুমান ভোট বাহিৰত গ'ল এইবিলাক তেওঁলোকে এতিয়া অৱগত কৰাইছে তেওঁলোকে নিজে আগন্তুক তেওঁলোকে সতৰ্ক হ'ম বুলি তেওঁলোকে কথা দিছে আৰু তেওঁলোকে সতৰ্ক হৈ থাকিব আৰু ইয়াৰ পাছতে আমি যি কি কৰিব পাৰোঁ নিশ্চিতভাৱে আমি সিদ্ধান্ত ল'ম আৰু লগতে আমি ওচৰ চুবুৰীয়াৰ লগতে যেনেকৈ আমাৰ এটা মিডিয়া প্ৰকাশ হৈছিলে আমাৰ এই অঞ্চলটোত মোৰ চাৰ্কুল অফিচত যেনেকুৱা 11,797 বিঘা মাটি উচ্ছেদৰ কথা এটা কৈছে এই উচ্ছেদৰ কথা লৈ বেছি মানুহে সতংকিত হৈছে আৰু সেই মৰ্মে এইবাৰ মানুহৰ পৰিস্থিতি বেলেগ আহিব কাৰণ তেওঁলোকে নিশ্চিতভাৱে নিজৰ ঘৰখন ৰক্ষা কৰাৰ চেষ্টা এটা কৰিব উচ্ছেদ হোৱাটো সম্ভাৱনা কাৰণ ইতিমধ্যে পশ্চিম ফালেতো এঘৰ আমি দেখিছোঁৱে আমাৰ ফৰেষ্টে আহি ঘৰ চৰ ভাঙি নিয়া দেখিছোঁ বস্তু বাহিনী কাটিছে গছ গছনি কাটিছে ঠিক তেনেকৈ বেলেগ জেগাত আমি চালাঘাটি দেখিছোঁ আৰম্ভ হৈছে ঠিক যেনেকৈ অসমতো এতিয়া আৰম্ভ হৈ আছে যেতিয়া ঠিক তেনেকৈ বিদেশিত হ'ব কাৰণ চৰকাৰখন চাৰিটাইটো বাট চাই আছে কাৰ কি হ'ব কোনে ইয়াত হাঁহি বিৰিঙনিব কাৰ মনত দুখ লাগিব এইটো বিচাৰি আছে আপোনাৰ সমষ্টিত যদি উচ্ছেদ হয় তেতিয়া আপুনি কিদৰে ৰক্ষা কৰিব আমি এইটো উচ্ছেদ ৰক্ষা কৰিবলৈ আমি এতিয়া প্ৰশাসনৰ আমি সাহায্য ল'ব লাগিব কোৰ্টৰ সাহায্য ল'ব লাগিব আমি ষ্টে কৰাৰ কাৰণে চেষ্টা এটা কৰিম আমাক টাইম দিব লাগিব ক'লেও আমি ষ্টে কৰিম আজি যুগ যুগ ধৰি মানুহে ইয়াতে বসবাস কৰিছে যেনেকুৱা A ব্লক B ব্লক C ব্লক সেই ব্লককেইটা আজি 1952 চনৰ পৰাই তেওঁলোকে বসবাস কৰা মানুহ লাতে গোপীনাথ বৰদলৈৰ দিনৰ পৰা ইন্দিৰা গান্ধীৰ দিনতে তেওঁলোকক ৰিকনচিলিয়েশ্যন এৰিয়া দিয়া জাগা গতিকে A ব্লক B ব্লক C ব্লকৰ যিখিনি ঘটনা তেওঁলোকক বাৰে বাৰে এতিয়ালৈকে তেওঁলোকক কামখিনি কৰি দিয়া নাই তাৰ কাৰণে মই খুব দুখ পাইছোঁ কাৰণ কৰিব লাগিছিলে কাৰণ এইখিনি কোনো তেখেতে বেলেগ ব্লকৰ মাটি নহয় ৰেগুলেশ্যনৰ এৰিয়া তাত দিব পৰা যায় সেইটো সিদ্ধান্ত যে আমাৰ কেবিনেটো জানে GSP শক্তি হোৱাৰ কাৰণে আমি এইবাৰ পদক্ষেপ ল'ম যে আমি যিখিনি আমাৰ কৰণীয় কাম আছে যিমানখিনি আমাৰ কমিটিৰ লগত জড়িত মানুহ আছে সকলো আমি একত্ৰিত কৰিম একত্ৰিত কৰি আমি ভাগ ভাগকৈ মানুহক আমি ট্ৰেইনিং দিয়াই পেলাই তেওঁলোকক কাম কৰাই থাকিম আৰু সেইমতে তেওঁলোকৰ কাম আগবাঢ়ি যাব আৰু লগতে GSPটো এইবাৰ কমচে 10ৰ পৰা 15 বা 20লৈকে নিয়াটো চেষ্টা এটা কৰিম আমি দেহেকেহে লাগি হ'লে সকলো ৰাইজে এইবাৰ লাগিব এইবাৰ প্ৰতিজ্ঞাবদ্ধ হৈছে অকলে যে দেহেকেহে লাগিব কাৰো কথাত আৰু বল নাযায় এই কথাখিনি অৱগত আজি কৰিছে गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंग'थि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों MRM मेमोरियल हस्पिटालनि फेसिलिटिफ्रानो जाबाय क्रिटिकल केयार मेडिसिन इमारजेन्सि मेडिसिन पेडिट्रिशियान पेथोलजिस्ट जेनेरेल मेडिसिन डायबेटोलजिस्ट OBS एंड गाइनो कार्डियोलॉजी जेनेरेल सर्जन न्यूरोसार्जारी एडवांस लाप्रोस्कोपिक ENT सर्जारी डिपार्टमेंट ऑप्थोमोलॉजिस्ट सर्जिकल गैस्ट्रोएंटेरोलॉजिस्ट न्यूरोसाइकेट्री ऑन्को सर्जारी डिपार्टमेंट dermatologist, orthopedics, residential medical officer, inter-facility unit, physiotherapy, radiologist, histopathological department, urologist, emergency department, CT scan, X-ray, pathology department, vaccinator department आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन गोबां मिथिनो थाखाय नैबे 9854081948 936 550 2048
जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।